নমস্কাৰ, মই জন হাজৰিকা আপোনালোকৰ মাজত আকৌ আহি গ'লোঁ। আজি কাতি বিহু। প্ৰথমতে কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোলৈকে। আৰু মোৰ পিছত আছে ৰাজু হাজৰিকা, আৰু এইফালে আছে দেখিছে কাতি বিহুৰ আজি টেঙা খোৱা হৈছে। এয়া চবেই টেঙা খাই আছোঁ আমি, দেখি আছে। তামাম জ্বলা বনাইছে শাস্তিয়ে। টেঙা চলি আছে, কাতি বিহুৰ টেঙা চলি আছে। চব আছে দেখিছে, চবেই টেঙা খাই আছে। চবেই টেঙা তুমি দিয়া আহিয়া পাহি ও জীৱন তুমি ৰহনীয়া ৰঙৰে প্ৰতিদিনাই তুমি দিয়া আহিয়া পাহি ও জীৱন তুমি ৰহনীয়া ৰঙৰে এপাহি হাঁহি এপাহি দুখ কাৰে সজাই তোলো মোক প্ৰতিদিনাই তুমি দিয়া আহি এপাহি ও জীৱন তুমি ৰহনীয়া ৰঙৰে অসমৰ জাতীয় খাদ্য বিমল ভগাইছে। টেঙা খাই বিমল খাইছে, মানে শিখৰ খাইছে। জাতীয় খাদ্য, এইবিলাক জাতীয় খাদ্য আমাৰ অসমৰ ডেকা ল'ৰাবিলাকৰ। দেখা দিছে থাকিব পৰা নাই। আৰু सेहत के लिए हानिकारक शास्त्री ने बोला। কাতি বিহুৰ দিনাখন আমাৰ এটা পৰম্পৰা আছে, যিহেতু কাতি বিহুৰ দিনাখন পৰম্পৰাত আমি টেঙা খাওঁ, ৰবাব টেঙা খাওঁ। আৰু সেয়েহে আজি আমি গাঁৱৰ সকলো যুৱক আহিছোঁ আৰু টেঙা খাবলৈ। আৰু আমি টেঙা খাই হৈছে বৰ্তমান। তাৰপিছত এতিয়া আকৌ সন্ধিয়া বন্তি প্ৰজ্বলন হয়, মানে তুলসীৰ তলত বন্তি হোৱা হয়। জ্বলাত খেহাই আছে। জলকীয়া মানে বহুত বেছি দিলে একচুৱেলি শাস্তিয়ে, থাকিব পৰা নাই কোনো জলকীয়াত। আৰু আমি সন্ধিয়া আজি তুলসীৰ তলত বন্তি দিয়া হয়। আৰু আজি কাতি বিহুৰ দিনাখন টেঙা আমি চবেই খালোঁ, এনজয় কৰিলোঁ। আপোনালোকে চাই থাকিব আৰু লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। দেৱ ব্লগছ, দেৱ ৰক্স আৰু ফানি ভিডিঅ' আহি থাকিব। এয়া আমাৰ নাপাহৰিব।